নমস্কাৰ মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগত জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ এটা মহৎ লোকৰ অমৃতবাণী লৈ আহিছোঁ। এই মহৎ লোকৰ অমৃতবাণীটো কৈছিল যাজ্ঞবল্ক্যই। তেওঁ কৈছিল যে জীৱনকালত যিসকলে কেৱল নিজৰ উদৰ পূৰণতে ব্যস্ত থাকে তেওঁলোকক প্ৰকৃততে মৃত বুলিয়েই গণ্য কৰা উচিত। পৃথিৱীত এনে কিছুমান মানুহ আছে তেওঁলোকে কেৱল নিজৰ উদৰ পূৰণতে ব্যস্ত থাকে, আনৰ কথা অলপ হ'লেও চিন্তা নকৰে। আমি অলপ হ'লেও মানুহ হিচাপে অলপ হ'লেও আনৰ কথা চিন্তা কৰিব লাগে। ভূপেন হাজৰিকাৰ গানটো শুনিছা, মানুহে মানুহৰ বাবে এটা বহুত ভাল গান, সকলোতো শুনিছা। সেয়েহে আমি সকলোৰে কথা চিন্তা কৰিব লাগে। আকৌ মহান অমৃতবাণীটো মই আকৌ এবাৰ কৈ দিছোঁ। যাজ্ঞবল্ক্যই কৈছিল জীৱনকালত যিসকলে কেৱল নিজৰ উদৰ পূৰণতে ব্যস্ত থাকে তেওঁলোকক প্ৰকৃততে মৃত বুলিয়েই গণ্য কৰা উচিত। ধন্যবাদ। মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেলৰ পৰা। আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিম।